আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে অসমৰ কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন কেইটা হৈছে এ 1969 চনত, বি 1970 চনত, চি 1965 চনত, ডি 1972 চনত। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1969 চনত। বন্ধুসকল, অসমৰ কৃষি বিশ্ববিদ্যালয় 1969 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰামধেনুৰ ওপৰৰ ৰংটো কি? অপশ্যন কেইটা হৈছে এ বগা, বি ৰঙা, চি হালধীয়া, ডি কলা। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰঙা। বন্ধুসকল, ৰামধেনুৰ ওপৰৰ ৰংটো হৈছে ৰঙা। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত কাজিৰঙাক অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন কেইটা হৈছে এ 1972 চনত, বি 1974 চনত, চি 1975 চনত, ডি 1971 চনত। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1974 চনত। বন্ধুসকল, কাজিৰঙাক অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1974 চনত ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন কেইটা হৈছে এ 24 অক্টোবৰ, বি 10 ডিচেম্বৰ, চি 21 জুন, ডি 22 এপ্ৰিল। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 10 ডিচেম্বৰ। বন্ধুসকল, 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমৰ সঞ্চালক কোন আছিল? অপশ্যন কেইটা হৈছে এ ডক্টৰ কমলা বৰুৱা, বি গণেশ ফুকন, চি দীপাংকৰ ভট্টাচাৰ্য, ডি যতীন্দ্ৰ লহকৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গণেশ ফুকন। গণেশ ফুকন হৈছে ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমৰ সঞ্চালক। নেক্সট কুৱেশ্যনটো হৈছে ৰাছিয়াই কোনখন দেশক অতিক্ৰম কৰি ভাৰতৰ দ্বিতীয় বৃহত্তম তেল যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে? অপশ্যন কেইটা হৈছে এ কাটাৰ, বি ইৰাণ, চি চৌদি আৰৱ, ডি ইউক্ৰেইন। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চৌদি আৰৱ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত ইণ্ডিয়ান ইনষ্টিটিউট টেকন'লজি IIT অৱস্থিত? অপশ্যন কেইটা হৈছে এ কৰিমগঞ্জ, বি বঙাইগাঁও, চি ডিব্ৰুগড়, ডি গুৱাহাটী। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৱাহাটী। বন্ধুসকল, অসমৰ ইণ্ডিয়ান ইনষ্টিটিউট টেকন'লজি অৰ্থাৎ IIT গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত নাট্যম নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? অপশ্যন কেইটা হৈছে এ কেৰেলা, বি মণিপুৰ, চি তামিলনাডু, ডি উত্তৰ প্ৰদেশ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তামিলনাডু। বন্ধুসকল, ভাৰত নাট্যম নৃত্য তামিলনাডু ৰাজ্যৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো হৈছে কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো কি? অপশ্যন কেইটা হৈছে এ ৰেংমা, বি ডাম্বুকচু, চি সিংহাসন, ডি বৰাইল। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সিংহাসন। বন্ধুসকল, কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো হৈছে সিংহাসন। নেক্সট কুৱেশ্যনটো দিয়া আছে চিপকো আন্দোলন কোন ৰাজ্যত হৈছিল? অপশ্যন কেইটা হৈছে এ গুজৰাট, বি উৰিষ্যা, চি হিমাচল প্ৰদেশ, ডি উত্তৰ প্ৰদেশ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। বন্ধুসকল, চিপকো আন্দোলন উত্তৰ প্ৰদেশ ৰাজ্যত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে মেৰী কম কোনখন ৰাজ্যৰ? অপশ্যন কেইটা হৈছে এ মণিপুৰ, বি মিজোৰাম, চি অসম, ডি মেঘালয়। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মণিপুৰ। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটা হৈছে এ যোৰহাট, বি কামৰূপ, চি ডিব্ৰুগড়, ডি শিৱসাগৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। বন্ধুসকল, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ ক'ত অৱস্থিত? অপশ্যন কেইটা হৈছে এ নাগালেণ্ড, বি লাডাখ, চি ত্ৰিপুৰা, ডি মিজোৰাম। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি
ত্ৰিপুৰা। বন্ধুসকল, মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ ত্ৰিপুৰাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? অপশ্যন কেইটা হৈছে এ হোমকোষ, বি বহল ব্যাকৰণ, চি ধৰ্মপুস্তক, ডি মৃত্যুঞ্জয়। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধৰ্মপুস্তক। বন্ধুসকল, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হৈছে ধৰ্মপুস্তক। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া বাৰ্তালোচনী কোনখন? অপশ্যন কেইটা হৈছে এ প্ৰতিদিন, বি দৈনিক অসম, চি অৰুণোদয়, ডি জনমভূমি। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰুণোদয়। বন্ধুসকল, প্ৰথম অসমীয়া বাৰ্তালোচনীখন হৈছে অৰুণোদয়। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি? অপশ্যন কেইটা হৈছে এ পাগলাদিয়া, বি সোৱণশিৰি, চি বুঢ়ীদিহিং, ডি ধনশিৰি। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সোৱণশিৰি। বন্ধুসকল, ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হৈছে সোৱণশিৰি। নেক্সট কুৱেশ্যনটো হৈছে নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল? অপশ্যন কেইটা হৈছে এ 2019 চনত, বি 2020 চনত, চি 2021 চনত, ডি 2022 চনত। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2021 চনত। বন্ধুসকল,